জনজাগৰণ লাইভৰ শ্ৰোতা দৰ্শক মণ্ডলীলৈ আমি শুভেচ্ছা জ্ঞাপন কৰি আকৌ পুনৰ আৰম্ভ কৰিছোঁ এই মাহৰ আকৌ আমাৰ অতিথি সুপ্ৰখ্যাত মনোবিজ্ঞানী কংকন শৰ্মাৰ সৈতে সাক্ষাৎকাৰ। আমি এই সাক্ষাৎকাৰটি আগতে প্ৰকাশ কৰি আহিছোঁ। এই মনোবিজ্ঞানৰ সম্পৰ্কত ৰোগ আৰু ৰোগীৰ লগত চিকিৎসকৰ লগত কিদৰে মনোবিজ্ঞান সম্পৰ্কিত হৈ থাকে, কিদৰে মনোবিজ্ঞানে এজন ৰোগীক ভাল কৰিব পাৰে মনস্তাত্ত্বিক অধ্যয়নৰ দ্বাৰা, সেই কথাখিনি আমি আলোচনা কৰিছোঁ ৰোগ ৰোগী চিকিৎসক কেইটানত। এতিয়া পুনৰ আকৌ এই মাহত আমি চিকিৎসক মনোবিজ্ঞানী কংকন শৰ্মাৰ সন্মুখত হৈছোঁ। আগতে আমি ভালেকেইটা এই বিষয়ত আলোচনা কৰিছিলোঁ যে এজন ৰোগীক চিকিৎসা কৰাৰ আগতে ৰোগীজনৰ মনস্তত্ত্ব কেনেকৈ অধ্যয়ন কৰিব লাগে, মনস্তত্ত্ব অধ্যয়নৰ দ্বাৰা কি হিচাপে প্ৰভাৱিত কৰিব পৰা যায়। আৰু আজিৰ যুগত সাম্প্ৰতিক কালত ১বিংশ শতিকাত তথ্য প্ৰযুক্তিৰ যুগত মনোবিজ্ঞান মনস্তাত্ত্বিক অধ্যয়ন ৰোগী এজনৰ ওপৰত ঔষধতকৈ যে বেছি ভাল কাম কৰে সেই বিষয়টোৰ ওপৰত আমি আলোচনা কৰিছিলোঁ। আৰু আমাৰ যিসকল আমাৰ শ্ৰোতা দৰ্শক আছিল তেখেতসকলে এইখিনি নিশ্চয় হৃদয়গম কৰিছিল। আৰু আমাক বহুত সময়ত এই বিষয়ত বহুতে ফোন কৰি প্ৰশ্ন সুধিছিল, আমি চাবলৈ একান্তপতীয়াভাৱে চাবলৈ আমি অনুৰোধ কৰিছিলোঁ। এতিয়া পুনৰ আমি কেইটামান বিষয়ত লৈ আহিব বিচাৰিছোঁ। এতিয়া আমাৰ সমাজক আমি এটা কথা সুধিব বিচাৰিছোঁ যে আমি আজি অলপ বেলেগ ধৰণে আমি কেইটামান প্ৰশ্ন সুধিব বিচাৰিছোঁ। সেই প্ৰশ্নকেইটা হৈছে আমি সাধাৰণতে সফলতা কেনেকৈ অৰ্জন কৰিব পাৰোঁ, বা এই ক্ষেত্ৰত অহা বিভিন্ন ক্ষেত্ৰত থকা এই সফলতাৰ সংজ্ঞাটো কি, সুখৰ সংজ্ঞানো কি, বা হতাশানো কি, এইবিলাক নাপালে যে মানুহৰ হতাশা হয়, ডিপ্ৰেশ্যন হয় বুলি কয়, এইবিলাক কি? আৰু এইটো ডিপ্ৰেশ্যনটো এটা অৱস্থাত মাৰাত্মক অৱস্থাৰ পৰা বিশ্বৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে, আৰু অহা শতিকাৰ সমস্যাটো হ'ব ডিপ্ৰেশ্যন। গতিকে এই সংজ্ঞাবিলাকক যদি আমি এতিয়াই যদি এনেকুৱা ধৰণে মনস্তত্ত্ব সম্পৰ্কে যদি আলোচনা নকৰোঁ, মানুহক সজাগ নকৰোঁ, মই ভাবোঁ যে ভাৰতৰ দৰে তৃতীয় বিশ্ব দেশবিলাকত ই এটা মাৰাত্মক আৰু দুৰ্বিধ এটা যাক চিকিৎসা কৰি শেষ কৰিব নোৱাৰা এটা দুৰাৰোগ্যলৈ পৰিণত হ'ব। সেয়ে আমি তেখেতৰ লগত আজি এটা নতুন বিষয় আলোচনা কৰিবলৈ ওলাইছোঁ। ডিপ্ৰেশ্যনটো আজিকালি মানুহৰ মুখে মুখে প্ৰচলিত এটা শব্দ। চ' ডিপ্ৰেশ্যনৰ তাৰ আৰম্ভণি, তাৰ উৎস বহুত থাকে, এইটো নিজৰ পৰাই আৰম্ভ হয়। সেইকাৰণে কি হয়, আমি আমাৰ লাইফষ্টাইল হেবিটবিলাক, আমাৰ স্বভাৱ চৰিত্ৰ, আমাৰ চিন্তাধাৰা, তাৰপিছতে আমাৰ খোৱা লোৱা, এই গোটেইবিলাক কথা আমি চাবলগীয়া হয়। সেইকাৰণে ডিপ্ৰেশ্যন শব্দটো এনেকুৱা, তাৰ লগত বহুত বস্তু খাপ খাই থাকে। ডিপ্ৰেশ্যন হ'ল এটা ডাঙৰ এখন ব্লেংকেটৰ নিচিনা, য'ত এখন ডাঙৰ ব্লেংকেটৰ তলত আমি কেইবাজনো মানুহ শীতৰ নিশাটো আমি কটাব পাৰোঁ। ঠিক তেনেকৈ ডিপ্ৰেশ্যন শব্দটোৰ লগত বহুতখিনি আমাৰ বস্তু জড়িত হৈ থাকে। চ' তাতে আজি আমি অকণমান আলোচনা কৰিম। আশা কৰোঁ আপুনি আমাৰ এই যিবিলাক কথা আছে, যিখিনি আমাৰ আলোচনা হ'ব, যিবোৰ বাৰ্তালাপ হ'ব, আপুনিয়ে হওক বা আপোনালোকে হওক, যিমানখিনি আমাৰ শ্ৰোতা দৰ্শক আছে, আশা কৰোঁ ইয়াৰ পৰা বহুতখিনি অনুপ্ৰেৰিত হ'ব আৰু তেওঁলোকে নিজৰ জীৱনত এই জীৱন কৌশলবিলাক নিজৰ জীৱনত খাপ খুৱাই ল'ব। আমি যেতিয়া এই বিষয়টোৰ ওপৰতে আলোচনা কৰিব পাৰিছোঁ আপোনাৰ লগত, তেতিয়া মই আপোনাক ওলোটাকৈ কিছুমান প্ৰশ্ন কৰিম, যিটো শেষত সুধিবলগীয়া প্ৰশ্ন, সেইটো মই প্ৰথমতে সুধিব বিচাৰিছোঁ যে আপুনি ক'লে যে আমাক একেখন মানুহৰ জাতিটোক, আমাৰ সমাজ ব্যৱস্থাত আমাক এখন কম্বলৰ দৰে ডিপ্ৰেশ্যনে আমাৰ গোটেই মানৱ জাতিটোকে হতাশ কৰি থৈছে। হয়, কাৰো সুখৰ সংজ্ঞা, সুখ ক'ত পোৱা যায়, মানুহে এতিয়াও সুখ বিচাৰি আছে। এতিয়াও মানুহবিলাকে প্ৰাপ্য বস্তুৰ কাৰণে যুঁজি আছে, নোপোৱা। যিমানেই পায় সিমানেই মানুহজনৰ উচ্চাকাংক্ষা বাঢ়ি গৈ থাকে, শেষ নহয় এই আকাংক্ষা। আৰু সুখনো ক'ত পোৱা যায় সেই বিষয়টো আজি ১বিংশ শতিকাত যেতিয়া ঐশ্বৰ্য বিভূতি পাইছে, সভ্যতাৰ চৰম পৰ্যায় এটাত উপনীত হৈছে মানৱ সমাজ, সেই সময়ছোৱাত এনেকুৱা বস্তু আহে যে তথাপিতো মানুহবিলাক হতাশ হৈ পৰিছে। কি কাৰণে হতাশ হৈছেনো? এই হতাশাৰ সংজ্ঞা কি, সেইটো বাৰু মই আপোনাক আৰম্ভ কৰিছোঁ ওলোটাই, তেতিয়া আপুনি বা কি কয়? একচুৱেলি চাওক, আপুনি যিফালে চকু দিয়ে সেইফালে আপুনি দেখা পাব এগ্ৰেশ্যন, যিপিনে চকু দিয়ে সেইফালে আপুনি দেখা পাব হতাশা। চ' ইয়াৰ কিছুমান বহুত বস্তু আছে। আজি যদি আপুনি টিভিটো অন কৰে, টিভি ধৰক নিউজ চাম বুলি পেলাই একেটা নিউজকে আপুনি গোটেই দিনটো আপোনাক টেলিকাষ্ট কৰি থাকিব, ব্ৰডকাষ্ট কৰি থাকিব। তো
আগৰ দিনত আমাৰ কি আছিলে আমাৰ নিৰ্দিষ্ট সময়ত আমাৰ বাতৰি আহিছিলে আমি সেই নিৰ্দিষ্ট সময়ত আমাৰ জ্যেষ্ঠসকলে বা যিসকল ব্যক্তি বাতৰি চাওঁ বুলি পেলাই টিভিৰ গুৰিত বহিছিলে তেওঁলোকে সেইখিনি সময়ত অকল সেই নিউজ হেডলাইন বা সেই বিস্তাৰিত নিউজে আধা ঘণ্টা বা 15 মিনিট সেইখিনি তেওঁলোকে উপভোগ কৰিছিলে কৰি নানানটা সময়ত নানান ধৰণৰ বাতৰিবিলাক তেওঁলোকে জানিব পাৰিছিলে কিন্তু আজিকালি কি হৈছে যোৱাকালি যিটো ঘটনা ঘটিলে তাৰে নাটকীয় এটা ৰূপ দি নানান ধৰণৰ যেনেকৈ আমি লাইক যেনে আমি চিকেন মছলা খাই ভাল পাওঁ বাটাৰ চিকেন মছলা খাই ভাল পাওঁ কঢ়াই চিকেন মেইন ইনগ্ৰেডিয়েণ্টটো হ'ল চিকেন মানে মুৰ্গীটো কিন্তু নানান ধৰণৰ আমি ৰেচিপি বনাব পাৰোঁ ঠিক তেনেকৈ নিউজবিলাকে এনেকুৱা কি হৈ গৈছে মানুহক বহুত সেনসিটিভ কৰি তোলে সৰু সৰু টপিকবিলাকে বহুত সেনসিটিভ কৰি তোলে যিবোৰ টপিক কিছুমান ক্ষেত্ৰত কিছুমান মানুহক হাইপাৰ মানে লগাতকৈ বেছি চিন্তা কৰিবলগীয়া বাধ্যত হৈ যায় ঠিক তেনেকৈ ৰিয়েলিটি শ্ব' এটা হ'ল আমাৰ এণ্টাৰটেইনমেণ্টৰ কাৰণে জাষ্ট আমি আনন্দৰে যাতে আমি উপভোগ কৰিব পাৰোঁ কিন্তু ৰিয়েলিটি শ্ব'টো আমি দেখোঁ এ টপিক অফ কণ্ট্ৰভাৰ্চিছ বহুত ধৰণৰ কণ্ট্ৰভাৰ্চি থাকে ৰিয়েলিটি শ্ব'বিলাকত এগ্ৰেশ্যন থাকে বেড বিহেভিয়াৰ থাকে চ' আজিকালিৰ তুলনাত মানে আপুনি যদি আজিকালিৰ শ্ব' ৰিয়েলিটি শ্ব'য়ে হওক বা টিভি প্ৰগ্ৰামবিলাকেই হওক তাৰে যিটো কোৱালিটি আপুনি চায় 20 years down the line আপুনি 20 বছৰ পিছলৈ যাওক তেতিয়া আপুনি চাওকচোন কেনেকুৱা ধৰণৰ আছিলে তাৰে 10 বছৰ আপুনি পিছত চাওক কেনেকুৱা ধৰণৰ আছিলে ঠিক তেনেকৈ আমাৰ সমাজ ব্যৱস্থাখন কেনেকুৱা আছিলে মই নকওঁ যে আজি বেয়া বুলি পেলাই বেয়া একো নহয় দিছ ইজ এ ট্ৰান্সফৰ্মেশ্যন এটা জেনেৰেশ্যনৰ পৰা আনটো জেনেৰেশ্যন তাৰপিছত নেক্সট জেনেৰেশ্যন কাৰণ সময়ৰ লগত চব বস্তু সলনি হৈ থাকিব কিন্তু সলনি হ'লেও আমাৰ যিখিনি মানৱীয়তা আছে আমাৰ যিখিনি চিন্তাধাৰা আছে মই ভাবোঁ চাগে সেইখিনি ইমানো সাল সলনি হ'ব নালাগে যাৰ পৰিণতি এগৰাকী মানুহ বা মহিলাই হওক পুৰুষেই হওক ল'ৰাই হওক ছোৱালীয়ে হওক যাতে ডিপ্ৰেশ্যনত যায় আমি আগতে কেতিয়াও শুনা নাছিলোঁ যে এটি সৰু 3 বছৰ বা 4 বছৰীয়া ল'ৰা ADHD বুলি পেলাই কিবা বেমাৰ থাকে বা আমি যেতিয়া গ্ৰেজুৱেশ্যন পঢ়ি থাকোঁ তেতিয়া মই মাইগ্ৰেইন বোলা শব্দটো শুনাই নাছিলোঁ কিন্তু আজিকালি মাইগ্ৰেইন ADHD attention deficit lack of motivation lack of focus is a common phenomenon in every years every ages of children why so এইবিলাক বস্তুৱে কিন্তু আমাৰ সমাজখনত বহুত ক্ষেত্ৰত হেম্পাৰ কৰে তো এই হেম্পাৰবোৰ কেনেকৈ হৈছে ইয়াৰ উৎস কি নে মই সেইখিনি দিব পৰা নাই আমি পৃথিৱীখন সলনি কৰিব নোৱাৰোঁ কিন্তু 100 কোটি মানুহে যদি নিজকে সলনি কৰে হয়তো গোটেই সমাজখনে সলনি হৈ যাব সেইকাৰণে আমাৰ চিন্তাধাৰাটো এনেকুৱা হ'ব লাগে য'ত আমি পজিটিভ এনাৰ্জি মানে ভাল বস্তুখিনি যাতে আমি আহৰণ কৰিব পাৰোঁ নিগেটিভ যিখিনি আমাক ক্ষতি কৰি আছে সেইখিনি যাতে আমি এৰাই চলিব পাৰোঁ তো সেইবিলাক বস্তুহে আমি জনা দৰকাৰ মই এইখিনিতে সুধিব বিচাৰিছোঁ আমাৰ ভাৰতবৰ্ষখন হৈছে বা বিশ্বত শ্ৰেণীবিভক্ত বিশ্ব আছে এটা হাই ক্লাছ মিডল ক্লাছ মানে লৱাৰ ক্লাছ নিম্ন মধ্যবিত্ত উচ্চ মধ্যবিত্ত মধ্যবিত্ত সেই হিচাপে ভাগ হৈছে তাত এইবিলাক হতাশাৰো ক্লাছিফিকেশ্যন হ'ব পাৰে নেকি ডিপ্ৰেশ্যন মাইল্ড ডিপ্ৰেশ্যন তেনেকুৱা ধৰণৰ আমাৰ ক্লিনিকেল ছেগমেণ্টত আছে বা বৰ্ডাৰ লাইন ডিপ্ৰেশ্যন সেইবিলাক বস্তু আছে কিন্তু একচুৱেলি কি হয় এটা বস্তু চাব যিকোনো বস্তুৰ এটা উৎস থাকে এটা আৰম্ভণি থাকে আপুনি যদি সেইটো আৰম্ভণিয়ে নকৰে তেনেহ'লে তাৰ আপুনি অন্তটো নাপায় মানে এণ্ডিংটো আপুনি নাপায় তো সেই উৎসটো আপুনি প্ৰথমতে নিজকে আপুনি এনালাইচিছ কৰক নিজকে আপুনি এবাৰ চৰ্চা কৰি চাওক যে এই কামটো যদি মই কৰোঁ পজিটিভিটি কিমান হ'ব নিগেটিভিটি কিমান হ'ব পজিটিভৰ দেখিছে আপোনাৰ পজিটিভৰ এডভান্টেজখিনি বহুত বেছি আছে আৰু নিগেটিভবোৰ বহুত কম প্লাছ মোৰ মনটোকো এটা ছেটিছফেকশ্যন দিছে মোৰ পৰিয়ালটোৰ লগতো গোটেইখিনি খাপ খাইছে মোৰ সমাজৰ লগতো খাপ খাইছে তেনেহ'লে আপুনি আগবাঢ়ক এতিয়া আমাৰ তেতিয়াহ'লে আপুনি যদি উচ্চ মধ্যবিত্ত মধ্যবিত্ত আৰু নিম্ন মধ্য কোনটো শ্ৰেণী বেছিকৈ হতাশগ্ৰস্ততাত ভুগিছে বা ডিপ্ৰেশ্যন ভুগিছে কি ক'ব বিচাৰে ডিপ্ৰেশ্যনটো চাওক আমি ডেম'গ্ৰাফি হিচাপে ধৰক ক্লাছিফিকেশ্যন কৰিবলৈ অকণমান অসুবিধা হয় কাৰণ আমাৰ চব মানুহৰে তেনেকুৱা হেৰিটো বেলেগ বেলেগ কিন্তু চাওঁ আমি যদি চাওঁ আমাৰ সমাজত যিমানখিনি ধৰক যিটো আমাৰ পপুলেশ্যন তো মোটামুটি প্ৰায়ভাগ মানুহক এটা নহয় এটা সময়ত ডিপ্ৰেশ্যনত ভোগে হয়তো দ্য মিনছ অফ ডিপ্ৰেশ্যন মে বি ডিফাৰেণ্ট কাৰোবাৰ কাৰণে গাড়ী এখন কিনা হ'লে ডিপ্ৰেশ্যন হ'ব পাৰে তো কাৰোবাৰ কাৰণে চাউল এসাঁজ বা ভাত এসাঁজো ডিপ্ৰেশ্যন হ'ব পাৰে So সেইটো কাৰণে the mode of depression depend upon the population is different but economic যিটো আমাৰ social status যিটো হয় সেইটো লৈ পেলাই বেলেগ বেলেগ হ'ব পাৰে
সো বেলেগ বেলেগ সোৰ্সৰ বেলেগ বেলেগ উৎস তো সেইকাৰণে কৈছোঁ যে আমি উৎসটো জনা বৰ দৰকাৰ আগৰ দিনৰ এটা সিম্পল বস্তু আমি যদি পুৰণা আমাৰ যিখিনি উপনিষদ আছে বা মহাভাৰতৰ বা ৰামায়ণৰ দিনৰ যদি আমি কিছুমান ষ্টৰিজ বা সাধু কথা যদি আমি ভালকৈ চাওঁ আগতে দিৱালী বুলি সেলিব্ৰেশন নাছিলে বা আজি দুৰ্গা পূজা বুলি কোনো ক্যালেন্ডাৰ ইভেন্ট নাছিল বা ছট পূজা নাছিল তেনেকুৱা ধৰণৰ একো নাই বাট টুডে ইট হ্যাপেন ঠিক আছে মই হেতুকো মই বেয়া বুলি কোৱা নাই বিকজ সময়ৰ লগত কিছুমান বস্তু আমাৰ সমাজ ব্যৱস্থাৰ পৰা সালসলনি ঘটে কিন্তু আগৰ দিনৰ বস্তুবোৰ কি আছিল ৰজাই সেই পাৰ্টিকুলাৰ যিখন দেশ আছিল বা যিখিনি সাম্ৰাজ্য তেওঁৰ আছিল দ্য কিং হে ৰজাজনে কি কৰিছিল ফিষ্ট অৰ্গেনাইজ কৰিছিল য'ত নেকি গায়ক মানে গায়ন আৰু বাদন সব একেলগে থাকে গোটেই যিমান তেওঁৰ দেশৰ যিখিনি সৈন্য সামন্ত আৰু যিখিনি জেনেৰেল পপুলেশ্যন গোটেইবিলাকক ইনভিটেশ্যন দিয়া দিছিলে তেওঁলোক আহে তাতে ধুনীয়াকৈ নৃত্য গীত মাত সেইবোৰ উপভোগ কৰে আৰু সেইবিলাক বস্তু হৈছিলে তেওঁৰ যিবোৰ বাগিচা থাকে ডাঙৰ ডাঙৰ আগতে তেওঁলোকৰ উদ্যান আছিলে য'ত তেওঁলোকে নিজৰ ভেকেশ্যন তেওঁলোকে কটাইছিলে সো মহলৰ গোটেইবিলাক লিগিৰা য'ত যিমান আছিলে গোটেইবিলাক গৈছিলে এটা ফিষ্ট হৈছিলে গান বাজনা আছিলে যিসকল গায়ক আছিলে গায়কসকলে তেওঁলোকে গান গাইছিলে নৃত্যশিল্পীবিলাকে তেওঁলোকৰ নৃত্য পাৰফৰ্মেন্স এইবিলাক কৰিছিলে বাট দ্যাট ৱাজ নট এ বিজনেছ মনত ৰাখিব সেইটো বিজনেছ নহয় দ্যাট ৱাজ এন সেলিব্ৰেশ্যন সেইটো এটা সেলিব্ৰেশ্যন আছিলে সেইটো এটা উপভোগ কৰাৰ কাৰণে আনন্দৰ কাৰণে ঠিক তেনেকৈ তাৰ ওচৰে পাজৰে যিবিলাক গছ গছনিও থাকে সেই গছ গছনিবিলাকো উপভোগ কৰিছিলে তেওঁলোকৰ গীত মাত নৃত্যবিলাক আৰু সেই হিচাপে গছবিলাকো ধুনীয়াকৈ ফুলি আহিছিলে আৰু সেই গছত সেইকাৰণে চৰাই চিৰিকটিবিলাকো বহুত আছিলে কিন্তু আজি আমাৰ ইয়াতে যিমানবোৰ উদ্যান আছে আপুনি চাওকচোন কোনটা গছত কিমান চৰাই চিৰিকটি আছে আপুনি হিচাপ কৰিব পাৰিব হয় সো এই বস্তুটো চাওক দিছ ইজ নেচাৰ এইটোৱে হ'ল আমাৰ প্ৰকৃতি তো আমি যিমান প্ৰকৃতিৰ লগত আমাৰ নিজৰ যিটো বৈষম্য আছে আমাৰ যিখিনি উৎস আছে সেই উৎসবিলাক যেতিয়া আমি প্ৰকৃতিৰ লগত মিলাই পেলাই চলিম না তেতিয়া কিন্তু আমাৰ ইমান প্ৰব্লেম নহয় আমাৰ ইমান সমস্যা নহয় কিন্তু আমি যদি সদায় বিচাৰি থাকোঁ যে আই এম নট হ্যাপি আই নিড মোৰ মানে আপোনাক কি লাগে খাবৰ কাৰণে ভাত লাগে পিন্ধিবৰ কাৰণে কাপোৰ লাগে ঘৰ এটা লাগে টকা পইচা অকণমান লাগে যাতে আপুনি চিকিউৰ্ড হৈ থাকিব পাৰে কিন্তু লগাতকৈ যেতিয়া বেছিকৈ আপুনি কৰিব যাব তো তাৰ নিউটনছ যিটো আমাৰ থাৰ্ড ল এভৰি একশ্যন হেজ ইটছ ইকুৱেল এণ্ড অপজিট ৰিয়েকশ্যন ঠিক তেনেকৈ আপুনি যিমানে পইচাৰ পিছফালে দৌৰিব কামৰ পিছফালে দৌৰিব ক'তো সময় দিব নোৱাৰে কাম 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 তো এটা সময়ত কি হ'ব আপোনাৰ যিখন মেডিকেল হিষ্ট্ৰী তাতে দেখা পাব আপোনাৰ প্ৰেছক্ৰিপশ্যনত আপুনি মাহে তাৰমানে 12,000 বা 10,000 টকা মেডিচিনৰ ওপৰত ডিপেণ্ড কৰি আপুনি আপোনাৰ কামখিনি কৰি আছে কুৱেশ্যন ইজ ৱাই সেইকাৰণে সৰু সৰু বস্তুবিলাকত আপুনি মন কৰক আপুনি ভালকৈ খাওক সময়ত শুৱক সময়মতে উঠক অলপমান যোগাসনে হওক বা এক্সাৰচাইজে হওক বা এৰবিকে হওক বা মৰ্ণিং ৱাক হোৱাট এভাৰ আপুনি যিখিনি কৰিব পাৰে আপুনি সেইখিনি কৰক তেতিয়াহ'লে মই এই প্ৰশ্নটো সম্পৰ্কে আপোনালোকক আৰু সুধিব বিচাৰিছোঁ মই আপোনাক তেতিয়াহ'লে অত্যাধিক সুখ বা দুখেও কেতিয়াবা ডিপ্ৰেশ্যন আনিব পাৰে নেকি যিহেতু হতাশাৰ লগত এই বিষয়কেইটাৰ লগত আমি আলোচনাৰ মাজত ওলাই পৰিছে যে সুখ দুখ বুলি কোৱা নাই সুখ দুখেও আমাৰ এই হতাশা আনিব পাৰে নেকি বা কেনেকৈ এতিয়া চাওক যেতিয়া আপুনি লগাতকৈ বেছিকৈ চিন্তা কৰিব বা লগাতকৈ যেতিয়া আপোনাক বস্তু এটা আপোনাক লাগি বুলি পেলাই আপুনি টানি থাকিব তো আপোনাৰ হতাশা হোৱাটো স্বাভাৱিক কাৰণ আপোনাৰ এক্সপেক্টেশ্যন মানে আপোনাৰ আশাটো বহুত বেছি বাঢ়ি যাব আপোনাৰ যেতিয়া আশাখিনি বহুত বেছি বাঢ়ি যাব তো তেতিয়া কি হ'ব যে আপুনি বিচাৰিব ন যে মোক আৰু লাগে কিন্তু এডাল ৰবৰ মই সামান্য ৰবৰ এডাল আপুনি এনেকৈ টানিব তেতিয়ালৈকে ৰবৰডাল নিচিঙে কিন্তু আপুনি আৰু বহল কৰিব বিচাৰিছে আৰু টানিব এটা পইণ্টত কি হ'ব ছিঙি যাব ষ্ট্ৰেছ পাব ষ্ট্ৰেছ সেই ৰবৰডালে ষ্ট্ৰেছ পাব জোৰ তাৰপিছত আপুনি কি কৰিব এক্সট্ৰা এনাৰ্জি দিব আৰু শক্তি আপুনি দিছে প্ৰয়োগ কৰিছে তো তেতিয়া কি হ'ব আপোনাৰ শক্তিটো যিহেতু বেছি ৰবৰডালতকৈ তেতিয়া সেই ৰবৰডাল কি হ'ব ছিঙি যাব তেতিয়াহ'লে সুখ ক'ত বুলি আপোনাৰ মনোবিজ্ঞানৰ ভাষা মনস্তাত্ত্বিক ভাষা সুখ আৰু দুখৰ সম্পৰ্কে আপুনি কি কয় একেবাৰে চমুকে আমাৰ দৰ্শক দিন ৰাতি হৈয়ে থাকে ৰ'দ বৰষুণ হৈয়ে থাকে
তো দুখ নাথাকিলে আপুনি খুব অনুভৱ কৰিব কেনেকৈ আৰু সেইটোৱে হ'ল এটা আমাৰ লাৰ্ণিং প্ৰচেছ দুখ আপোনাৰ থাকিবই কিন্তু সেই দুখক কেনেকৈ আমি সুখলৈ কনভাৰ্ট কৰিব লাগে সেইটো আপোনাৰ এটা জীৱনশৈলী সেইখিনি আপুনি নিজে জানিব লাগিব সেইকাৰণে নিজকে আপুনি ষ্টাডি কৰক নিজকে নিজে আপুনি ষ্টাডি কৰক নিজকে নিজে আপুনি প্ৰশ্ন সোধক নিজকে নিজে আপুনি নিজকে এনালাইচিছ কৰক তেতিয়া গোটেইখিনি কথা গম পাই যাব যে মই এইখিনি কামতহে পাকৈত এইখিনিত নহয় কিন্তু মিছামিছি আজি ইমান দিন মই এইটোতহে গৈ আছোঁ আপুনি সেইখিনি আপুনি নিজৰ মাষ্টাৰপিচ আপুনি মানে আমি সুখ দুখটো নিজেই ঠিক কৰি এইটো চাওক পৃথিৱীত আমি কওঁ ন যে মোৰ বেড লাক গুড লাক ভগৱান মই অহাবাৰ পৰীক্ষাটো পাছ কৰাই দিয়ক মই আপোনাৰ 101 গছ চাকি দিম আপোনাৰ নামত মই ডাঙৰ কিবা এটা কৰিম এইবিলাক বস্তু কৰাতকৈ আপুনি স্পিৰিচুৱেলিটি প্ৰেক্টিছ কৰক মই মানা কৰা নাই স্পিৰিচুৱেলিটি মানে হ'ল পাৰ্চনেলিটি তেতিয়াহ'লে এই বিষয়টোৰ লগতে কওক কিন্তু বস্তুটো এনেকুৱা হ'ব নালাগে that you are always asking something and not giving anything আপুনিও দিয়ক আপোনাৰ ফালে আপুনি যত্ন কৰক আৰু আপুনি বৰ্তমানত যিখিনি কাম কৰি যাব অহা দিনত সেইকেইটাই আপোনাৰ ৰিজাল্ট তেতিয়াহ'লে মানে আপুনি ক'ব বিচাৰে অভাৰ থিংকিং যিটো হয় অভাৰ থিংকিঙে আমাৰ ইয়াৰ মাজত প্ৰভাৱ পেলায় নিশ্চয় বহুতখিনি চাওক মই যিটো ৰবৰৰ উদাহৰণ আপোনাক দিছিলোঁ ৰবৰডাল আপুনি এটা সময়লৈকেহে টানিব পাৰিব এতিয়া ৰবৰডালত যেতিয়া আপুনি এক্সট্ৰা প্ৰেছাৰ এটা দিব তাৰমানে কি অভাৰ প্ৰেছাৰ আপুনি দিলে দ্য ৱৰ্ড অভাৰ মানে কি দিছ ইজ অন দ্য টেবল দিছ ইজ অভাৰ দ্য টেবল হয় অনতকৈ অভাৰটো আৰু ওপৰত হয় চ' আপুনি যেতিয়া লগাতকৈ বেছি যিকোনো ক্ষেত্ৰত নিজৰ শক্তিখিনি প্ৰয়োগ কৰিব শক্তিখিনিতো ক্ষয় যাবই কিন্তু তাৰ বিনিময়ত আপুনি কি শক্তি আপুনি নিজে আকৌ গোটালে সেইটো যদি আপুনি কৰিব নোৱাৰে তেতিয়াহ'লে তাৰ পৰিণাম সদায় বেয়াই হ'ব চ' সেইকাৰণে অভাৰ থিংকিংটো মানে কি লগতকৈ আপুনি বেছি চিন্তা কৰিলে তেতিয়াহ'লে মই ইয়াৰ লগত আনুষংগিক আৰু এটা বিষয় কৈছোঁ যেতিয়া অত্যাধিক বস্তুটোত আমি কথাটো যে হতাশাৰ মূল কাৰণ সুখ দুখ সকলোখিনি বস্তুৰ ওপৰত অত্যাধিক শব্দটো আহি আছে তেতিয়া আৰু এটা মই প্ৰশ্ন কৰিছোঁ আমি যদি অত্যাধিক কথা কওঁ তেতিয়াও হতাশা হ'ব পাৰে নেকি ইয়াত কথা কিমান ক'ব লাগে তেতিয়াহ'লে হতাশা হ'ব যেনেকৈ চিন্তাৰ ভাল প্ৰশ্ন একচুৱেলি চাওক কথা হ'ল আপোনাৰ পাৰ্চনেলিটি আপুনি নিজে যদি আজি গোটেই সমাজখনত বা গোটেই মাৰ্কেটখনত যদি আপুনি ঘূৰে আপুনি 10জন মানুহক যদি আপুনি কথা পাতে তো 10জনৰ কিছুমান আপুনি পাব দুজনে বহুত বেছি নক'বলগীয়া কিছুমান কথা কৈ দিলে নিজকে পিছফালে কৈ আছে যে আই এম ভেৰি চিম্পল পাৰ্চন মই বহুত সহজ সৰল মানুহ কিন্তু এইফালে কিন্তু তেওঁ গোটেই হিষ্ট্ৰীটোও কৈ আছে আৰু কিছুমান মানুহ আছে আপুনি যিটো প্ৰশ্ন উত্থাপন কৰিছে সেইটোহে উত্তৰ দিছে তাৰ বাহিৰে কিন্তু বেলেগ একো নাই সেইকাৰণে কথাটো কি যে মোড অফ কমিউনিকেশ্যন কি ইট ইজ এ ট্ৰানজেকশ্যন এটা লেনদেন আপুনি মোৰ বিষয়ে কেতিয়া জানিব যেতিয়া নেকি আপুনি মোৰ লগত কথা পাতিব আপুনি গম নাপায় মোৰ ভইচটো কেনেকুৱা যেতিয়ালৈকে আপুনি মোৰ লগত কথা নাপাতে হয়নে নহয় সেইকাৰণে কথা পাতোঁতে আমি বহুত ক্ষেত্ৰত আমি সাৱধান হ'ব লাগে বিকজ কমিউনিকেশ্যন এগেইন ইজ এ মিডিয়াম অফ ছিকিউৰিটি হ'ল চাওক টকা পইচা হ'ল এটা আমাৰ ছিকিউৰিটি যিমানখিনি পইচা আপোনাৰ তাত থাকিব আপোনাৰ ছেভিংছত থাকিব বা ভাল ইনভেষ্টমেণ্টত থাকিব সিমানে আপুনি ওপৰলৈ যাব পাৰিব ধনী হ'ব ঠিক তেনেকৈ আমাৰ কথাবিলাক যেতিয়া আমি জুখি মাখি যিখিনি ক'ব লাগে সেইখিনিহে উত্থাপন কৰিব লাগে তেতিয়া কোনো ক্ষেত্ৰত আপোনাৰ কেনেকৈ চিন্তাত প্ৰভাৱ পেলায় আপুনি চাওক যিকোনো এটা কথা যেতিয়া ক'ব নিশ্চয় আপোনাৰ যিটো আমাৰ ছাবকনচিয়াছ মাইণ্ড থাকে বা আমাৰ কনচিয়াছ মাইণ্ডত থাকে তো আমি সেই বস্তুটো অলৰেডি আমি চিন্তা কৰিয়ে সেইখিনি আমি বক্তব্য দিওঁ আপোনাৰ লগত যদি আজি মই কথা এটা পাতোঁ নভবা নিচিন্তাকৈ মই কথাখিনিতো মই নকওঁ মই নিশ্চয় কিবা এটা চিন্তা কৰিহে মই আপোনাক ক'ম চ' মই যিটো চিন্তা কৰিলোঁ আৰু যিখিনি কথা মই আপোনাৰ আগত বক্তব্য কৰিলোঁ সেইটোৱে হ'ল মোৰ চিন্তাৰ পৰিণাম যে মোৰ ইয়াতে যিখিনি মই চিন্তা কৰিলোঁ আৰু সেই কথাখিনি যেতিয়া মই আপোনাৰ আগত উদঙাই দিলোঁ তাৰমানে মই মানুহটো মই এনেকৈয়ে চিন্তা কৰোঁ এণ্ড ডেট মেক্স মাই পাৰ্চনেলিটি আৰু তেনেকৈ এজন মানুহক আমি গ্ৰহণ কৰোঁ আৰু এজন মানুহক আমি ৰিজেক্ট কৰোঁ যিমানে আমি ৰিজেক্ট কৰিম সিমানে কি হ'ব যে আমাৰ তাৰমানে চৰিত্ৰবিলাক ক'ৰবাত নহয় ক'ৰবাত কিবা এটা খুঁত আছে মই বেয়া বুলি কোৱা নাই বাট দিছ ইজ এ ৱে অফ ছেল্ফ ডেভেলপমেণ্ট ছেল্ফ ইম্প্ৰুভিং ছেল্ফ এনালাইচিছ ঠিক তেনেকৈ এইবিলাক বস্তু আপোনাৰ ধৰক যিকোনো ছেলছ বেকগ্ৰাউণ্ডৰ মানুহ যিসকল আছে যিসকলে ছেলছ ফিল্ডত কাম কৰি আছে তেওঁলোকৰ কাৰণে ইম্পৰ্টেণ্ট যিসকল মানুহ মিডিয়াৰ লগত জড়িত আছে তেওঁলোকৰ কাৰণে ইম্পৰ্টেণ্ট যিসকল মানুহ
say public লগত related anytime public speaking হওক বা public relation maintain কৰি থাকে বা নিজে এজন self established businessman বা entrepreneur তো তেওঁলোকৰ কাৰণে দৰকাৰী even the relationship between husband and wife, that is also important. এখানে নবলগীয়া কথাখিনি যদি ওয়াইফে হাজবেন্ডক কয় বা হাজবেন্ডে যদি ওয়াইফক কয় তেতিয়াও সেই সম্পৰ্কটোত কিবা নহয় কিবা এটা কেনা লাগে তাৰমানে আল্টিমেটটো হতাশাটো আহিব তেতিয়াহ'লে আপোনাক এটা শেহত প্ৰশ্ন এটা সোধোঁ ক্ষেত্ৰৰ পৰা আমি বহুতখিনি জানিলোঁ চমু আলোচনাত আমি সদায় দেখুৱাই যাম এইবিলাক বিষয় মনোবিজ্ঞান মনস্তত্ত্ব যিহেতু এতিয়া সৰ্বশ্ৰেষ্ঠ চিকিৎসা বিজ্ঞান হিচাপে মনস্তত্ত্বক এতিয়া বিশ্বৰ অগ্ৰণী সামাজিক বৈজ্ঞানিকসকলে স্বীকৃতি দিছে এতিয়া কম তেতিয়াহ'লে এজন মানুহ এই হতাশাৰে আৱৰা সমাজখনত সমাজ ব্যৱস্থাত এজন মানুহ তাৰ মাজতে থাকি কেনেকৈনো সফল হ'ব পাৰে আপোনাৰ মনোবিজ্ঞান বা কি কয় মনোবৈজ্ঞানিক চলিউশ্যন কিবা আছে নেকি তাত অলৰেডি আমি যিখিনি কথা এতিয়ালৈকে আমি আলোচনা কৰিলোঁ চ' তাতে মই কিছুমান কথা কৈছিলোঁ যে আমি নিজকে নিজে এনালাইচিছ কৰিব লাগে নিজৰ ব্যৱহাৰ নিজৰ মোৰ স্বভাৱ চৰিত্ৰ মই যদি ভালকৈ নাজানো তেনেহ'লে মোৰ স্বভাৱ চৰিত্ৰৰ বিষয়ে আপুনি কেনেকৈ জানিব মিনছ মই ক'ব এইটো কৈছিলে যে দ্বিতীয়জন ব্যক্তি মোৰ বিষয়ে যিমান ভালকৈ জানিব তাতকৈ মই মোৰ বিষয়ে জনাটো বেছি ইম্পৰ্টেণ্ট তেতিয়াহে মোৰ জীৱনৰ যিটো লক্ষ্য যে মই মোৰ জীৱন মই এইখিনি কাম কৰি যাব বিচাৰোঁ যাতে আই এম অলছ' চিকিউৰ মই ভালকৈ থাকিলোঁ মোৰ পৰিয়ালটো ভালকৈ থাকিলে মোৰ সমাজখন ভালকৈ থাকিলে মোৰ গোটেই প্ৰকৃতিৰ ফালৰ পৰা মোক এটা পজিটিভ উৰ্জা পজিটিভ এনাৰ্জি পজিটিভ ভাইব্ৰেশ্যন এটা যাতে সকলোকে মই দিব পাৰিছোঁ চমু আজি আমি ডক্টৰ APJ আব্দুল কালামৰ নামটো আমাৰ মুখে মুখে কিয় থাকে তেখেতটো কেতিয়াবাই বৈকুণ্ঠগামী হ'ল তেওঁৰ ফিজিকেলিহে মানুহটো নাই কিন্তু তেওঁ যিখিনি কাম কৰি গ'ল তেখেতৰ যিটো পাৰ্চনেলিটি তেখেতৰ ধৰক যিটো আৱৰণ তেখেতৰ যিটো স্পীচ আৰু তেখেতৰ যিটো চিন্তাধাৰা সেইখিনি আজিও আমাৰ মাজত আমি জীয়াই ৰাখিছোঁ চ' ডেট ইজ কল্ড স্পিৰিচুৱেলিটি আৰু সেই স্পিৰিচুৱেলিটিটো কি হয় প্ৰত্যেকজন মানুহৰ পাৰ্চনেলিটিৰ ওপৰত ইফেক্ট কৰে সেইটো কাৰণে মানুহজন তেওঁ ফিজিকেলি বা শৰীৰটোহে নশ্বৰ দেহটোহে আমাৰ পৰা বৈকুণ্ঠগামী হ'ব পাৰে কিন্তু তেওঁক যে আমি জীয়াই ৰাখি থৈ দিছোঁ ডেট ইজ একচুৱেলি মষ্ট ইম্পৰ্টেণ্ট থিং যে সেই মানুহজনৰ বিষয়ে যে আজিও আমি চৰ্চা কৰিছোঁ তে সেই বস্তুবিলাক আমি ল'ব লাগে আমাৰ মাজত আমি ইমপ্লিমেণ্ট কৰিব লাগে তেতিয়াহে আমি ক'ম যে আমি তেখেতৰ পাৰ্চনেলিটি বা তেখেতৰ স্পিৰিচুৱেলিটি আমি ভালকৈ জানো বা ভালকৈ মেইনটেইন কৰি আছোঁ আৰু তেতিয়া কি হ'ব আমাৰ হতাশাবিলাক কমি কমি আহিব চ' সেইকাৰণে যি আমি কৈছোঁ কাৰ লগত কেনেকৈ কথা পাতিছোঁ মই দ্বিতীয় ব্যক্তিৰ লগত মোৰ যিটো চৰিত্ৰ মই কেনেকৈ উদঙাই দিছোঁ যাতে মানুহজনে মোক পিছত ক'ব নে এই মানুহটো বৰ চিপচ দে এই মানুহটোৰ লগত কথা নাপাতিবি এই মানুহটোৰ বৰ খিংখিঙীয়া এইবোৰ শব্দ আমি দৈনন্দিন জীৱনত আমাৰ সমাজত আমি দ্বিতীয়জন ব্যক্তিৰ বিষয়ে শুনিবলৈ পাওঁ তাৰমানে কি সেই ব্যক্তিজনত কিবা নহয় কিবা এটা বস্তু কমি আছে কাৰণ কোনো মানুহটো পাৰফেক্ট হ'ব নোৱাৰে মই সমাজখন সলনি কৰিব নোৱাৰোঁ মই যিমানে বেলেগক দোষাৰোপ কৰি নাথাকোঁ কেলে মইতো তেওঁলোকক গৈ পেলাই চেঞ্জ কৰিব নোৱাৰোঁ কিন্তু আমি যদি নিজে আমি এনালাইচিছ কৰোঁ তেতিয়া আমি যদি সলনি হওঁ তো এজন মানুহ আজি সলনি কাইলৈ 3জন মানুহ সলনি পৰহি 7জন মানুহ সলনি তেনেকৈ স্মল প্ৰপৰ্শ্যনটো গৈ গৈ যেনেকৈ আমি আগতে পঢ়িছিলোঁ যে কণ কণ বালিচাহী ইটো সিটো লগ লাগি চজিলে ধৰণী ডাঙৰ ঠিক তেনেকৈ আজি এজনৰ পাৰ্চনেলিটি চেঞ্জ হ'ব কাইলৈ দ্বিতীয় তৃতীয় তেনেকৈ যদি আমি এজন মানুহে নিজকে যদি এনালাইচিছ কৰিব বিচাৰে তেতিয়া এই ডিপ্ৰেশ্যন এই হতাশা এই অভাৰ থিংকিং এংজাইটি যিবিলাক আমি সাইকোলজিকেল ডিজঅৰ্ডাৰ বুলি কওঁ তো এইবিলাকো কি হ'ব গৰিষ্ঠতা নহয় পেলাই কমি কমি আহে আমিতো সম্পূৰ্ণ মণ্ডলী আমি দৰ্শক শ্ৰোতামণ্ডলী জনজাগৰণে আমি এখেতৰ লগত ইমান পাৰে এই বিষয়টোৰ ওপৰত আলোচনা কৰিলোঁ অহা বাৰ নতুন এটা বিষয় লৈ আলোচনা কৰিম কিন্তু এটা কথা আমি ক'লোঁ যে হতাশাগ্ৰস্ত সমাজ ব্যৱস্থাখনক এটা দুৰাৰোগ্য ব্যাধিৰ দৰে আক্ৰমণ কৰি পেলাইছে ঢাকি পেলাইছে গতিকে এই হতাশাক আমি ব্যক্তি ফালৰ পৰা ঠিক কৰিব লাগিব আৰু এটা বহল ক্ষেত্ৰত আমি ওপৰৰ ফালৰ পৰাও ব্যৱস্থাৰ ফালৰ পৰাও হতাশাক শেষ কৰিব পাৰোঁ আৰু ইয়াৰ মাজতে আমি নিজৰ ভিতৰৰ পৰাই সুখ দুখৰ সংখ্যা ঠিক কৰি যে আমি কথা কম ক'ব লাগে আমি তাৰমানে কি আমি উচ্চাকাংক্ষাটোৰ এটা লিমিট ৰাখি কৰিব লাগে আকাংক্ষাটোৰ সীমা নাই
আজি এইখিনিলৈকে আমাৰ সীমা এটা আছে, যেনে নিম্ন মধ্যবিত্তৰ এটা লিমিটেশ্যনলৈকে চিন্তা কৰে, উচ্চ মধ্যবিত্তই চিন্তা কৰে। গতিকে এই বিভিন্ন ধৰণৰ শ্ৰেণীবিভক্ত সমাজত মানুহে যেতিয়া এই চিন্তাক যেতিয়াই লেকাম লগাব পাৰিব, তেতিয়াহে আমি ভাবোঁ যে এই হতাশগ্ৰস্ততা কমিব আৰু হতাশা ৰোধ কৰিব পাৰিব। আৰু এই মহাব্যাধিয়ে আমাৰ সমাজখনক যে বিভিন্ন ধৰণে বিপদগামী কৰিছে, এতিয়া নক'বলগীয়া এটা কথা কৈছোঁ, যিটো কোৱা উচিত নহয়, তথাপিতো কওঁ। আজি সমাজত যি হত্যা, সন্ত্ৰাস, লুণ্ঠন, বিভিন্ন ধৰণৰ উগ্ৰবাদ কিবা কিবি হৈছে, এইবিলাকৰ মূল কাৰণটোৱে হৈছে মনস্তাত্ত্বিক দিশটোৱে হৈছে যে হতাশগ্ৰস্ততা। গতিকে এইবিলাক নাইকিয়া হ'ব। আমি ভাবোঁ আপুনি যিটোৰ ক্ষেত্ৰত কাম কৰি আছে, মনোবৈজ্ঞানিক মনস্তাত্ত্বিক দিশত কাম কৰি আছে, এইখনে আপুনি আমাৰ যোগেদিও বা অন্যান্য প্ৰচাৰ মাধ্যমৰ যোগেদি বহল প্ৰচাৰ কৰক, এটা ক্লাব কৰক। আজিকালি যেনেকৈ ফ্ৰেণ্ডছ ক্লাব আছে, তেনেকৈ ক্লাব কৰক, শ্বেয়াৰ কৰক। সুখ দুখৰ সংজ্ঞা, বিভিন্ন ধৰণৰ সংজ্ঞাবিলাক কৰিলে ইজনে সিজনৰ মাজত কমিউনিকেশ্যন হ'লে ভাল হ'ব বুলি মোৰ ব্যক্তিগত অনুভৱ। গতিকে বৰ বিশেষ আজিলৈ আপোনাৰ বহুমূলীয়া সময় নষ্ট নকৰোঁ। আকৌ এখেতক লগ পাম, আপোনালোকৰে নতুন এটা বিষয়ত আমি আলোচনা কৰিম। গতিকে আজিলৈ জনজাগৰণ লাইভৰ শ্ৰোতা মণ্ডলীৰ ওচৰৰ পৰা বিদায় দিলোঁ। ধন্যবাদ।